হে ৰাইজ গুড মৰ্নিং সকলোকে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মই আমাৰ গুদামৰ পৰা। মই দোকানত বহি থকাৰে কাষ্টমাৰ এটা আহিলে, তাক লাগে হেনো ইনভাৰ্টাৰ বেটাৰীৰ তলি। তো সেইটো মই লৈ আহি পেলাই বিল বনাই আজি দোকানত বহনি কৰি দিলোঁ। আৰু এতিয়া এইটো হ'ল আমাৰ দোকানৰ ফুল এণ্টেৰিয়ৰ। পিছত মই খাই ল'লোঁ বিৰিয়ানীটো খুব টেষ্টি আছিলে, আমাৰ দোকানৰ ওচৰতে পায়। তাৰপিছত আহিলে এইজন কাষ্টমাৰ যাৰ ইনভাৰ্টাৰটো বোলে যোৱাকালি বেয়া হৈছে, সেইটো আমাৰ মামাই ঠিক কৰি আছে বৰ্তমান। আৰু বৰ্তমান গৈ আছোঁ মই ঘৰৰ ফালে। তাৰপিছত তাই মোক ফোন কৰিল, তাই বোলে হেনো বিৰিয়ানী খায়। তো মই ভাবিলোঁ মইতো বাইক অনা নাই, মই আকাশক ফোন কৰিলোঁ। এতিয়া বৰ্তমান মই আকাশৰ লগত গৈ আছোঁ বিৰিয়ানী ল'বৰ কাৰণে, আমাৰ ওচৰৰে খামখিয়ালি। খুব ডাঙৰ মাংসৰ পিচ এটা দিলে আৰু বিৰিয়ানী পেক কৰি দিলে। এতিয়া মই গৈ আছোঁ তাইক দিবৰ কাৰণে এইটো। ৰাস্তাত যোৱাতে আকাশৰ বহুতখিনি কথা পাতিলোঁ, বহুত পিছত আকাশক লগ পালোঁ যিহেতু। তো আৰু আকাশৰ বাইকখন নতুন, এইখন এক্সপালছ হয়, আকাশ বম দাবাই চলাই যি। তাৰপিছত মই তাইক বিৰিয়ানীটো দি দিলোঁ। বৰ্তমান মই ঘৰত আহিলোঁ, আহি পেলাই ভাতটো খাই দিলোঁ। আৰু মই বৰ্তমান খাই আছোঁ কঁঠালৰ মাংস দিবা, যি টেষ্টি লাগিছিল ন। আৰু মই বৰ্তমান আহিলোঁ আমাৰ মন্দিৰত খেলিবৰ কাৰণে। আপোনালোকে বৰ্তমান খেলাখন চাওক। বাই বাই, আজিলৈ ইমানেই, থেংক ইউ।